জুস গাইস এই অবিনাশ আমার লগতে যাই আছে এই মোবাইল বেলা ওই হেডফোন লৈ যাব লাগছে এই সাবফোন গাইস ফোন লৈ যাব লাগছে আর वेलकम बैक टू द आमार ब्लॉग तो आज तने अविनाशे फोन मारिले और अविनाशे सदाय फोन मारे और आज बारेगाँव जावार प्लान और मोर लगत दत्त যাব तने अविनाश নাই गाड़ी লৈ যাব और এইসব আমার এইফালে तने एकदम लादा गान जगह হৈ আছে गाइस कोट बा और तने এখিনি টানালটো রেল লাইনৰ তলত টানালটো আৰু तने एकदम অন্ধকাৰ गाइस তো গাইস মই দত্তক লৈ কিনে আপোনাক লাগাল কৰি আছো ৰব गाइस তো गाइस এতিয়া আমাৰ দত্ত ভাই আহি গ'ল Hi guys. Namaskar diya ta. Next time bole guys. Aru ite dotte kapur hi dikhi to sabi ase. To guys dotte egol ite ami ebar direct jam. Aru tel to ami jane boriya tote borilam. Ete an noborang ete ar ete ami ar maha bepan nokoru naki dotto. Hoy. To guys side awa karu aru helmet doctor logi aji anse to. Ha? Helmet to lagbe jo. Risk loban na. Agostor ma aborbo na. Agostor. Naki. To guys side awa karu ami Obinashana tate lagal kori asu direct. Hey guys, আমি বর্তমান হিরকা মাত্রাত আহি পালা বাকি গটাই মাখান এই মাখান আহিবাছি 10টি ইতে হাইকোর্ট দি এই মাখান গটাই 10টি এই গটাই মাখান যাব বর্তমান এই তাতে এটা আছে এই মাখান গটাই যে কত যাবি কও আজি বারেগাং বলে যায় বারেগাং এটা কি হিরক কিবা কবি নাকি কোনো কম তো দেরি হৈ গেল হাগাং দে দেরি হয় সদায় সদায় তোর কি লাগবি না কিছু আফাল মারি দিম চলি বর রাগিয়াল চলি মই এই ভাই তখন কি বাদ দিও তুই যাও গাড়ি বিলা গেলে এই ইয়েলো থাকবেন যাবা নদী গাইছি কিবা কই আছে আজি বখলে দিম পানী খুনা মাত দিম তো গাড়ি খুনা মাত দিম দিয়ক গাইছ আমি যাই পাই লগ পাই যে আধা ৰাস্তাত লগ পাই আছো আমি গাড়ি লাগিছে কিনি বাগিচাত আমি দেখুৱাই আছো দিয়ক এতিয়া আমি যাই থাকো এই গাইছ আমি গাড়ি যাবা ওলাইছো বাকি হিৰকে কি হিৰই ফাল দে আহি আছে মই গাড়ি লৈ যাম চাইছিকিয়া মা হাত যাব না হলে মনে মনে থাকছোন আমি গরিব দিয়ক গাইস এতে গাড়ি লৈ যাব দুটা বাকি দুটা গেল এই 60টা গেল ইফালে দুখান তিনিখান তিনিখান বাইক এখন স্কুটি দুখান বাইক আৰু আমাৰ চাইছিকি এখন আমি যাই আছো না কিও কিবা হবে গরম গাইস বেছি কথা নকও ডাইরেক্ট তাতে যাই আছো লগ পাই আছো দিয়ক তো গাইস এতিয়া আমি আহি কি পালো বাগান কলঘৰ তো বাগান পাৰ হৈ কলঘৰ পাই আৰু এতে ৰখি দিছো অভিনয় তানে গাড়ীৰ ভিতৰতে আছে না তাতে কিবা খাবৰ কাৰণে ৰখলা আমি আর এই রোডত আর কোট গাইছ তাতে রখবা পারো নাকি এখানে অলপ চেঙা জায়গা ঠাই আহি গেলো চেঙা জায়গা আহি গেলো আর এই চাক না ভিউ চাক না আপোনালোকে গাইছ জায়গাখিনি গাইছ ভালে লাগে খালি রোডটো বড় দিছি গাইছ আর আমার হল এখন গাড়িখান উদাই ডাবালিও না যায় 80-85 নাকি দত্ত তো গাইছ চাই থাকো আর অভিনয় জনাকচোন দেখা দেখিয়ে নাই আর দত্ত যদি চাইছে এখন আনবা পারল কিন্তু অকমান দাদিয়া খানার লগত দাদিয়াকে তানে কবাক পরীক্ষা দিবা যাব এইকাৰণে নহলে আমিও চাইছি গাড়ি দেখাম গাইছ টেনশন নলব নাই কি দত্ত আমিও নহলে চাইছি গাড়ি আহিলো কিন্তু একো নাই গাইছ স্কুটি দিও ইমান লং ভ্ৰমণ মই অৱশ্যে গেছো এনকে বহুত স্কুটি দিও গেছো বাইকে দিও গেছো কিন্তু আজি আৰু অলপ নতুনকৈ গেলো নাকি নতুন ব্লগত দেখুৱাবাতো লাগব না নতুন ব্লগ তো গাইছ চাই থাকো আৰু হেঁত অকণমান ৰখি দিম আমি আহি পালো গাইছ আৰু কিমান কিলোমিটাৰ মান আছে 10 মান আছে বেছি আছে 15-20 মান আছে চান্দুবিকলি আমি এতিয়া গাড়ী লিক পালো আৰু সাকশন কি ধুনীয়া জায়গা গাড়ী লিক এই লাগবি না কি কিবা জানা তো ইয়েস কিবা জানা না ইয়েস বহুত ঠেলা মাৰি দিম পৰি যাবি ঠেলা মারলো গাইছ কিন্তু নকল্লা আমাৰ এই কৰবা পৰা প্লেয়াৰে জানো মানে এখন এই গাড়ীখান মই এতিয়া ৰখি দিছোঁ তাৰমানে এনেকুৱা টুকাৰ গৰম আৰু মোৰ তাৰমানে গাড়ীখান এচিটো বেয়া হৈ আছে এই চেঙা নাপালে ৰখবা নোৱাৰি না কি সঁচা আৰু আমাৰতো গাইছ হাত চাদিক মই নিকাপযোৰ খুজিছিলোঁ নেদলা 100 টকা ভাড়া লাগব 100 টকা ভাড়া বাকী এটা আমাৰ জুবিন দা সেইদিনা গাড়ী শুনিয়ে পেলাই উজুৰা পালছিল কিবা কবি নেকি কি কবা গাইছ এইটো দুইবাৰ ওলালি নেকি আমাৰ ভ্লগত দুইবাৰ ওলালি দুইবাৰ গাইছ বুদ্ধ গৰম অলপমান ৰখছো আৰু আমাৰ মেম্বাৰ আহিবাছে একটা এই আমাৰ লগতে যাই আছে একদম এই মোবাইল পেলালা গাইছ মোবাইল হাত হেৰি লহৰ ঘাটত ৰখছি কেনেকুৱা অনুভৱ তোমাৰ গৰম কেনেকুৱা গাড়ীখনত তেল অলপমান ভৰি ৰাখবা নোৱাৰা গাড়ীত কিবা কয় গাইছ মই বোলে গাড়ীত তেল নাৰাখো কি কয় ভাই
মই তেতিয়ানে ৱাৰ্ণিং দিছোঁ সিহঁতক বোলো তহঁতৰ গাড়ী যাই পাই না নাযায় ঠিক মই তাতে মই কেনেকৈ ৰানি আনিছোঁ এখন হাতেদি গাড়ী চলি আছোঁ এনেকৈ ৰানি লৈ যাই আছোঁ মই ঘৰতে কৈছোঁ তেল নাই বুলি হয় না নহয় গাইছ মোকে ডক্টৰে দেখছে না নচলা আজি মই গাড়ী লাগবি নেকি আছে এইফালে এটা কথা আছে তোৰ চাইডৰ চলমাই এটা কথা আছে গলত টিপ আমাৰ ধৰি গম কৰবি লাগবি নে কিটো আকাল মাৰি দিম চলি ইয়াতে গৰম এনে কি গৰম দিছোঁ বেছি দীঘল নকৰবি ভিতৰত ভিডিঅ' দীঘল হ'বয়ে গাইছ আজি এশটা মানুহ আহিছোঁ আমি মোটামুটি 20টামান আহে আহিছোঁ আমি কেইটা 3খন 4খন বাইক দুটাকৈ কেইটা হ'ল 8টা আমাৰ গাড়ীখনত 6টা আছে কেইটা হ'ল কিমান কেইটা হ'ল ইমানে 14 আমি 14টা মানুহ আহিছোঁ গাইছ বাকী আমি চান্দুবি যাই লগ কৰিম নেকি ডাইৰেক্ট চান্দুবিত যাই লগ কৰি আছোঁ গাইছ আৰু 15 কিলোমিটাৰমান আছে দিয়ক তো গাইছ আহি পালোঁ আৰু ফাইনেলি গাইছ আহি পালোঁ সেইটো ৱাটাৰফল বহুত দেখি দেখাই নাপায় কেমেৰা ল'বা যায় আৰু আমাক গেঞ্জি চেঞ্জি দি দেখি সেই নাভাব আৰু ঘৰত নাথাকা বুলি নাভাব এই চাই দেখুৱাই দিছোঁ মানুহ এই সেইটো ৱাটাৰফলটো গাইছ মানুহ যাক নাই গাইছ তুষাৰ মানুহ আমাৰ ক'ত ডুবি গাঁও আমি একদম এইফালে দেখুৱাই দি আমি একদম পাহাৰৰ ওপৰত যাম গাইছ কি ক অঁ নাযাব বাৰু নদীলৈ চেহি বেয়া দিয়ক চাই থাককচোন মোবাইলটো থৈ দিব লাগিব তাৰমানতে আমি যাই পেলাই দেখুৱাই আছোঁ আপোনালোকক চাই থাকক আমাৰ এটা টিকলুমেনি বাবু হৈছে এইটো আজি জবৰ আমি চাই থাকক গাইছ মানুহ চব নাই গাইছ ডক্টৰ মই এতিয়া ধৰিলোঁ আৰু অবিনাশ জানে এই একটি মই দেখুৱাই আছোঁ ৰ'ব এই একটি গাইছ এই দুটা এই একটি ঐ এটি আৰু মানুহ যাক না গাইছ এই গাঁও চাও ধুই দিলোঁ আৰু অলপ মই ধুম ধুই কিনে আৰু ঘৰ মই অংগাই কি ডক্টৰ আৰু মই ধুইফালে জানো যাওঁতে পামেই লাগে ঐ সিহঁতে কোনবাৰলৈ যাব লাগছে এই চাওকচোন গাইছ কোনবাৰলৈ যাব লাগছে সিহঁত এই চাওক ঐ এটি অবিনাশ এই এটি পিছততো অবিনাশ চাই থাকত আমি পানীত আছোঁ বৰ্তমান বঢ়িয়া লাগি আছে ভাল লাগছে কেনাই মজা এইসব গাছ মানুহ থাক ঠাণ্ডা ঠাণ্ডা কৰিম নাই দিয়া তো গাইছ আমি এতিয়া ঘৰ আহি পালোঁ আৰু অবিনাশো আহি পালা আৰু পালোঁ গাইছ মোৰ লগত গাড়ীৰ লগত স্কুটি ৰেচ খেলে কিন্তু হাঁচা ডক্টৰটো আছা আগতে ঘৰ আমি প্ৰথমত পাইছোঁ ঘৰ প্ৰথমত পাবা পাৰা কিন্তু চা আমি যাই পাইছোঁ ভাড়াটো ফিক্স মাৰিম নেকি কি লাগবি নে কি গাইছ মাৰছি ডক্টৰ মোবাইল ধৰচোন দে দে এই চাও গাইছ ই দাউৰে গাইছ ই দাউৰে এই চাও গাইছ দুটাৰে জুজ গাইছ গাইছ এই অবিনাশ এই এইবাৰ গাইছ কক না মানে বুটা হ'লে এই দিগদাৰ তো গাইছ ভিডিঅ'টো ভাল লাগিলে গাইছ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে গাইছ আৰু কষ্ট কৰি ঠিক নাই গাইছ আজি বেৰে ইৰ লগত ভিডিঅ' নাহিবও পাৰে কিন্তু গাইছ আজি খতম হ'বও পাৰে ই গাইছ একো নোখোৱাই গাইছ ভোক লাগে আমাৰ তোকো ছাবস্ক্ৰাইব কৰবা গাইজ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে ভিডিঅ' চাই পেলাই কিয় হেৰি নকৰে কমেণ্ট নাটাটো ডাঙৰ কথা নহয় আমাৰ গাইজ ভিউজ লাগে এতিয়া সঁচা কথা আমি তাৰমানে কষ্ট কৰি আছোঁ দিয়কচোন অলপমান চাই দিব আমাৰ দেখিও বহুত সহায় লাগে নতুন ভিডিঅ' আহি আছে আৰু আমি প্লেনিং এটা কৰি আছোঁ যদি সফল হয় তাতে যাম আমি নেকি হ'ব লাগে কিন্তু সিমান চিয়ৰ নহয় দিয়ক গাইছ তাৰমানে ইমান ফাল্টু চলিলে মই নুবুজোঁ